নমস্কাৰ বন্ধুসকল, মই প্ৰজ্ঞানে আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই লৈ আহিছোঁ এডোখৰ ধুনীয়া ঠাই, নাম হৈছে শিলঘাগৰি। বন্ধুসকল, আজি বিৰাট ৰ'দ দি আছে। আমি আপোনালোকক লৈ যাম ধুনীয়া এডোখৰ ঠাইলৈ, যাতে বাটত যাতে একো প্ৰব্লেম নহয় তাৰে কামনা কৰিছোঁ। গৈ থাকোঁচোন। আমি গ'লে অলপ বন্ধুসকল, সিহঁতৰ পিছে পিছে এটেকাতে গৈ আছোঁ। মানে আমি ৰাস্তাটো ভালদৰে চিনি নাপাওঁ। তাত গৈ আছে তীব্ৰ, মুন্না আৰু গীতিমণি মাক আৰু মানে মোৰ খৰি আৰু ডাইৰেক্ট কৰিছে গীতিমণি মামাই। গৈ থাকোঁচোন। ৱাও, বহুত ডাঙৰ ৰিজাৰ্ভ হয়। এই ৰিজাৰ্ভখনৰ ভিতৰেদি প্ৰায় 6 কিলোমিটাৰ যাব লাগিব। 6 কিলোমিটাৰ পিছতে আমি শিলঘাগৰি পাই যাম। ৰাস্তাটো বৰ ভাল নহয়, আমি হাবিৰ মাজে মাজে গৈ আছোঁ। ইমান ডাঙৰ ৰিজাৰ্ভ হয় আৰু এই ৰিজাৰ্ভখন প্ৰায় 6 কিলোমিটাৰ পাৰ হৈ গ'লেহে আমি শিলঘাগৰি পাম। গৈ থাকোঁচোন। এজোপা ডাঙৰ গছ পৰি আছে। আমি প্ৰায় 3 কিলোমিটাৰমান আহিছোঁহে চাগে, আৰু আন্ধাৰটো যাবলৈ আছে। কি হ'ব, আমি গছজোপা পৰি আছে, আমি গাড়ী আৰু বাইক পাৰ কৰাব লাগে। মাষ্টৰ, অসম আৰু অৰুণাচলৰ সীমান্তলৈ গৈ আছিলোঁ। এয়া দেখিছে নহয়, এজোপা গছ, ডাঙৰ প্ৰকাণ্ড গছ পৰি আছে। আমি এতিয়া বাইকো পাৰ কৰাব নোৱাৰোঁ, গাড়ীও পাৰ কৰাব নোৱাৰোঁ। এতিয়া আমি ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব, আৰু যেনেকুৱা ৰ'দ দি আছে মানে আজি ফাটি যাব। বন্ধুসকল, অকণমান চেষ্টা কৰিছিলোঁ এডাল বগোৱাবৰ কাৰণে। ক'ত ইমান ডাঙৰ গছডাল বগোৱাটো সাধাৰণ কথা নহয়, নোৱাৰিলোঁ। এতিয়া আমি গাড়ীখন বেলেগ এটা ৰাস্তাত, গাড়ীখনটো যাব নোৱাৰে। এয়া এইফালে অকণমান দেখাই দিছোঁ, এইখন গাড়ীখন এইফালে পাৰ হ'ব নোৱাৰে। এইফালে এতিয়া আমি চলো, আমি খোজকাঢ়ি গৈ থাকোঁ। कौन है वो कहाँ से आया है। গৈ আছোঁ। আমি সেই তললৈ যাব লাগিব এতিয়া, বহুত তলত। অকণমান দেখাই দিছোঁ, বহুত তলত। ক'ত গৈছে বন্ধুসকল, এইডোখৰ হৈছে শিলঘাগৰি, অসম আৰু অৰুণাচল সীমান্ত। সাপেখাতিৰ পৰা প্ৰায় 15 পৰা 20 কিলোমিটাৰ হ'ব এইডোখৰ। এখন ডাঙৰ ৰিজাৰ্ভৰ মাজেদি আহি থাকিলে প্ৰায় 6 কিলোমিটাৰ পিছতে আমাৰ এই শিলঘাগৰিডোখৰ পায়, আৰু অসমৰ সীমান্ত হয়। আৰু এটা খুব ধুনীয়া জেগা হয়। জীৱনত প্ৰথমবাৰ ইয়ালৈ আহিছিলোঁ আৰু খুব মস্তি কৰিলোঁ, খুব ভাল লাগিলে। আৰু জেগাডোখৰ মই প্ৰথমবাৰ আহিছোঁ যদিও এই জেগাডোখৰ লগত কিবা আপোন ভাৱ এটা জাগি উঠিলে মোৰ। সঁচাকৈ এনেকুৱা জেগাত গ'লে সঁচাকৈ মনবিলাক যেনেকুৱা এটা ছিটুৱেশ্যনত যেনেকুৱা বেয়া লাগি থাকিলেও এনেকুৱা জেগাডোখৰত আহিলে মনটো আচলতে সেই মানে টেনশ্যনখিনিৰ পৰা দূৰত বা আঁতৰত থাকিব পাৰি, মই নিজে উপলব্ধি কৰিছোঁ। ফাইনেলি পালোহি শিলঘাগৰিত। অসম আৰু অৰুণাচল সীমান্তৰ
এডোখৰ খুব ধুনীয়া ঠাই হৈছে শিলসাগৰী। কিমান ওপৰৰ পৰা ঝৰ্ণাটো বৈ আহিছে আপোনালোকক সকলোখিনি দেখাই আছোঁ। এইফালে আছে গিতিমণি, বিশ্ব, এইফালে তীব্ৰ, বিশ্বজিৎ আৰু আছে এইফালে মাষ্টৰ আছে। শিলসাগৰীত আহি পিনি খুব মস্তি কৰিলোঁ, গা ধুলোঁ আৰু ইয়াত কিবা কিবি খালোঁ। খুব ধুনীয়া জেগা হয়, আপোনালোকে আহিব। আৰু হাপাখাটিৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান হ'ব, আহিব। আৰু জেগাডোখৰ এনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয়, আচলতে নিজান ইয়াতে মানুহ তেনেকৈ থকাৰ ঘৰ আৰু থকাৰ সুবিধা নাই। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে নতুন ভিডিঅ' চাবৰ কাৰণে কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইমানেই, ধন্যবাদ, বাই বাই।